हेलो फ्रेंड, আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে ঘৰত বহি মোবাইল ফোনতে এসএসসি জিডি কনষ্টেবল পোষ্টত কেনেদৰে এপ্লাই কৰিব। সম্পূৰ্ণ প্ৰচেছটো আজি আপোনালোকক মই দেখুৱাম স্টেপ বাই স্টেপ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলৰ কোনো ব্ৰাউজাৰত নগৈ ডাইৰেক্ট গুগলত যাব। গুগলত যোৱাৰ পিছত এসএসসি বুলি সাৰ্চ কৰিব। এসএসসি সাৰ্চ কৰাৰ পিছত এসএসসিৰ ৱেবছাইটটো খোল খাব। ইয়াতে ক্লিক কৰিব। ৱেবছাইটত যাব। যোৱাৰ পিছত প্ৰথমতে আপোনালোকে থ্ৰী ডটত গৈ ক্লিক কৰি মোবাইল ফোনৰ ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰাৰ পিছত আপোনালোকে ইয়াতে আহিছে যে ইউজাৰ নেম অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড। যিহঁতে আগতে কৰিছিলে সিহঁতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰি এপ্লাই কৰিব, আৰু যদি নতুনকৈ কৰি আছে তেনেহ'লে ইয়াতে যে আছে ৰেজিষ্টাৰ নাওত গৈ নতুনকৈ এপ্লাই কৰিব। গতিকে মই অলৰেডি কৰিছোঁ, কিন্তু আপোনালোকক দেখুৱাৰ কাৰণে মই ৰেজিষ্টাৰ নাওত ক্লিক কৰি দেখুৱাই আছোঁ। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমতে আহিছে ডু ইউ হেভ আধাৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে ইয়েছ মাৰিব। ইয়েছ মাৰাৰ পিছত ইয়াতে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ আৰু ভেৰিফাই আধাৰ নম্বৰ, আকৌ মানে আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আধাৰ কাৰ্ড নম্বৰ বহোৱাৰ পিছত ইয়াতে সেলেক্ট আইডি টাইপ এইটো দিব নালাগে, যিহেতু যিবিলাক ষ্টাৰ মাৰ্ক আছে সেইবিলাকে দিব। তাৰপিছত আপোনাৰ নামটো দিব। তাৰপিছত আপোনাৰ নামটো আকৌ দিব। তাৰপিছত ইয়াতে কৈছে আপোনাৰ নামটো চেঞ্জ কৰিব নেকি বা বেলেগ নাম আছে নেকি, যদি আছে ইয়েছ দিব, নহ'লে মোৰ নাই যিহেতু মই দিছোঁ। তাৰপিছত আপোনাৰ ফাদাৰ নাম, আপোনাৰ দেউতাকৰ নাম আকৌ দিব লাগিব। তাৰপিছত মাকৰ নাম চাইছে আকৌ দিব, মাকৰ নাম, ডেট অফ বাৰ্থ ইয়াতে। তাৰপিছত আপোনাৰ মেট্ৰিকুলেশ্যন 10 পাছৰ দিব লাগিব। আপুনি ক'ৰ পৰা পাছ কৰিছে বোৰ্ডটো চিলেক্ট কৰিব। ইয়াতে মই চিলেক্ট কৰি আছোঁ বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। ইয়াতে আকৌ চিলেক্ট কৰিব বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। তাৰপিছত আপোনাৰ ৰোল নংটো দিব। আপোনাৰ মেট্ৰিকৰ যিটো ৰোল নং আছে সেইটো দিব। তাৰপিছত ভেৰিফাই ৰোল নং আকৌ দিব, কোনটো ইয়াৰত পাছ কৰিছে। যিটো ইয়াৰত আপোনালোকে মেট্ৰিক পাছ কৰিছে সেইটো ইয়াৰটো দিব। মই 17ত কৰিছোঁ, 17 দিলোঁ। তাৰপিছত আপোনাৰ ইটো আকৌ দিব ইয়াৰটো। তাৰপিছত কোনটো জেণ্ডাৰ হয়, মেল নে ফিমেল, যিটো হয় দিব। মই মেল হওঁ, মেল দি দিলোঁ। তাৰপিছত আপোনাৰ আছে লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে আপোনালোকে হাইষ্ট কি পাছ কৰিছে, মই হায়াৰ ছেকেণ্ডেৰী পাছ দিলোঁ, 12 পাছ কৰিছে। আপোনালোকে যিটো কৰিছে এইটো দিব, গ্ৰেজুৱেশ্যন, ডিপ্ল'মা। আপোনালোকে যিটো পাছ কৰিছে 10 পাছ হ'লে 10 পাছ দিব। ইয়াতে মই 12 পাছ দিলোঁ। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো দিব, ভেৰিফাই মোবাইল নম্বৰ আকৌ দিব, মোবাইল নম্বৰ, ইমেইল আইডিটো দিব, আকৌ ইমেইল আইডিটো দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব, যিটো ষ্টেটৰ পৰা হয়। আছাম হওঁ মই, আছাম চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত আপোনাৰ আহিব যে ইমেইল আৰু মোবাইল নম্বৰটো কনফাৰ্ম কৰাৰ কাৰণে অ'কে মাৰিব। অ'কে মাৰাৰ পিছত আপোনাৰ এটা OTP আৰু পাছৱৰ্ড গুচি যাব ইমেইলত আৰু আপোনাৰ মোবাইল নম্বৰত। সেইটো টাইপ কৰিব, তাতে দিব, দি কিনে অ'কে কৰিব। তাৰপিছত আপোনাৰ নেক্সট লেভেলত যাব। মই যে প্ৰথমৰ ইটো পেজটো এপ্লাই কৰিলোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে এপ্লাই কৰিব। নামটো দিব, মাকৰ নাম, দেউতাকৰ নাম, ডেট অফ বাৰ্থ, বোৰ্ড অফ ছেকেণ্ডাৰী এইটো দিব। তাৰপিছত ৰোল নং এইটো নিদিয়াৰ পিছত এপ্লাই কৰাৰ পিছত ছেভত ক্লিক কৰাৰ পিছত মই তাৰপিছত পেজটো এনেদৰে খোল খাইছে। আপোনাৰ কেটেগৰীটো দিব, কোনটো কেটেগৰী হয়, জেনেৰেল, EWS, OBC, ST, SC যি হয় সেইটো দিব। দুবাৰ কৰি দিব, গোটেইখিনি দুবাৰ কৰি এপ্লাই কৰিব। মই EWS দিছোঁ। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়া, চিটিজেন অফ ইণ্ডিয়া দিছোঁ। তাৰপিছত আইডেণ্টিফিকেশ্যন মাৰ্কটো মই দিছোঁ, মোৰ কোনো মাৰ্ক নাই। তাৰপিছত আপোনালোকে আৰ ইউ পাৰ্চন উইথ বেনমাৰ্ক ডিচেবিলিটি এইটো দিব। তাৰপিছত আপোনাৰ 14 নম্বৰ এইটো দিব নালাগে। 15 নম্বৰত আপোনাৰ এড্ৰেছটো দিব, মই এনেদৰে দিছোঁ, আপোনালোকেও দিব পাৰে। তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত পিন নং দিব,
তাৰপিছত আপোনাৰ এড্ৰেছটো যদি সেম হয় য়েছ দিব, ইয়াতে অটোমেটিকলি ফিল আপ হৈ যাব। আৰু যদি সেম নহয় তেনেহ'লে নদিব, নদি ইয়াতে ফিল আপ কৰিব। কৰাৰ পিছতে ইয়াতে আকৌ সেভ মাৰিব। সেভ মাৰাৰ পিছত ইয়াতে তাৰপিছত লাষ্টৰ পেজটো খুলি যাব। ইয়াতে আই এগ্ৰি মাৰি আপোনালোকে প্ৰিভিউত গৈ ফাইনেল ছাবমিট কৰিব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাই যাব আৰু পাছৱৰ্ড পাব। এইটো চেঞ্জ কৰিব লাগিব, নতুনকৈ পাছৱৰ্ড দিব লাগিব। নতুনকৈ পাছৱৰ্ড দি আকৌ খুলিব লাগিব। আইডি পাছৱৰ্ড হৈ যোৱাৰ পিছত ইয়াতে আপোনালোকে আইডি পাছৱৰ্ড আৰু কেপচা বহাই লগইন কৰিব। মই বেলেগৰ আইডি পাছৱৰ্ড বহাই লগইন কৰি আছোঁ। এপ্লাই কৰি দেখুৱাম। চাৰ্ভাৰটো অলপ ডাউন আছে, অলপ শ্ল' দি আছে। লগইন কৰাৰ পিছত ইয়াতে আহিব, ইয়াতে যে এপ্লাইত মাৰিব। এপ্লাইত নেটটো শ্ল' হৈ আছে। এপ্লাইত মাৰাৰ পিছত ইয়াতে ফৰ্মটা খোল খাব। আপোনাৰ নাম, দেউতাকৰ নাম, কিছুমান এড্ৰেছ মানে এনেই অটোমেটিকলি ফিল আপ হৈ যাব। এই কাষ্ট মেল ফিমেল, চিটিজেন অফ ইণ্ডিয়া, আপোনালোকে চাই ল'ব ভুল হ'লে। আৰু ইয়াতে 14 নম্বৰৰ এইটো ফিল আপ কৰিব। এক্স ছাৰ্ভিচমেন হয় নে নাই, মই নহয় যিহেতু ন দিছোঁ। তাৰপিছত এইখিনি ফিল আপ কৰিব নালাগে, এইখিনি কৰিব নালাগে। ইয়াতে কৈছে এজ ৰিলেশ্যনশ্বিপৰ আছে নেকি, আপোনালোকে থাকিলে ৰিলেশ্যন কোডটো দিব আৰু য়েছ মাৰিব। মোৰ নাই যিহেতু মই ন দিলোঁ। আৰু ইয়াতে কৈছে যে NCC চাৰ্টিফিকেট আছে নেকি, মোৰ নাই যিহেতু মই ন দিলোঁ। আপোনালোকৰ থাকিলে য়েছ দি NCC কোডটো মাৰি দিব। তাৰপিছত 17 নম্বৰত ইয়াতে আহিছে প্ৰিফাৰেঞ্চ অফ এক্সামিনেশ্যন চেণ্টাৰ। কোনটো চেণ্টাৰ আপোনাৰ ওচৰত হ'ব সেইটো প্ৰথমত দিব। মোৰ ওচৰত হ'ব গুৱাহাটী চিলেক্ট কৰি আছোঁ। ইয়াৰ গুৱাহাটী দিছপুৰ। তাৰপিছত চেণ্টাৰটো 2 নম্বৰত মই যোৰহাট চিলেক্ট কৰিলোঁ। 3 নম্বৰত ডিব্ৰুগড় দিলোঁ। আপোনালোকৰ যিটো পচন্দ সেইটো দিব। তাৰপিছত ডোমেচিয়েল ষ্টেট মোৰ আছাম হয়, আছাম চিলেক্ট কৰিলোঁ এবাৰকৈ। তাৰপিছত আপোনাৰ ডোমেচিয়েল ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মোৰ ডোমেচিয়েল ষ্টেটটো বৰপেটা হয়, বৰপেটা চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে আহিছে আপোনাৰ এইখিনি চিলেক্ট কৰিব নালাগে 20 নম্বৰৰ পৰা, এইখিনি অটোমেটিকলি হৈ যাব। এইখিনি ডিষ্ট্ৰিক্ট অনুযায়ী হয়। তাৰপিছত 23 নম্বৰত প্ৰিফাৰেঞ্চ অফ পোষ্ট, আপোনালোকৰ মানে কোনটো পোষ্ট ভাল হয়। ইয়াতে যে পোষ্টৰ ডিটেইলত গৈ চিলেক্ট চাব পাৰিব কি কি পোষ্ট আছে। CRPF আছে, আপোনাৰ BSF আছে, CISF আছে, SSB আছে, ITBP আছে, আছাম ৰাইফল আছে, SSF আছে। 8টা এনেধৰণৰ পোষ্ট আছে। আপোনালোকে যিটো ভাল পায় ABCD কৰি চিলেক্ট কৰি দিব পাৰিব। পাছ কৰিলোঁ। ইয়াতে মই দিম, মই চিলেক্ট কৰিলোঁ এনেধৰণে। আপোনালোকৰ মন ইচ্ছামতে কৰিব, দুবাৰ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে আহিছে হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। হাইয়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ডিপ্ল'মা, BA, BSc, BCom যি থাকিব পাৰে। মোৰ যিহেতু 12 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ দিলোঁ মই। তাৰপিছত ডিটেইল অফ এডুকেশ্যন কোৱালিফিকেশ্যন 10 ষ্টেণ্ডাৰ্ড। তাৰপিছত ষ্টেটাছ ইয়াতে আপোনালোকে পাষ্ট চিলেক্ট কৰিব। কোনটো ইয়াৰত মেট্ৰিক পাছ কৰিছে সেইটো ইয়াতে দিব। ক'ৰ পৰা, অসম বোৰ্ড অফ ছেকেণ্ডাৰী আৰু ৰোল নম্বৰটো। আৰু ইয়াতে আপোনালোকে পাৰ্চেণ্টেজটো বহাই দিব। ইয়াতে পাৰ্চেণ্টেজটো বহাই দিলোঁ। তাৰপিছত ইয়াতে ডু ইউ ৱান্ট টু মেক ইউৰ পাৰ্চনেল ইনফৰমেশ্যন এভেইলেবল ফৰ এইটো মানে আপোনালোকে য়েছ দিব। ইয়াতে এইটো য়েছ দিব। তাৰপিছত আপোনাৰ এড্ৰেছটো আহিব, ভিলেজ কি আহিব, এইটো এড্ৰেছটো আহিব আপোনালোকৰ। তাৰপিছত ইয়াতে চাইছে পাছপোৰ্ট চাইজ ফটো 50 KBৰ পৰা 20 KBৰ ভিতৰত। আৰু এইফালে আহিছে ছিগনেচাৰ দিব, আপলোড কৰিব লাগিব 10 KBৰ পৰা 20 KBৰ ভিতৰত। আপোনালোকে এইটো কি কৰিব, প্লে ষ্টৰৰ পৰা এটা এপছ ডাউনলোড কৰি এইটো ফটো আৰু ছিগনেচাৰৰ KB MB কমাই ইয়াতে আপলোড কৰিব পাৰিব। মই ফটো ছিগনেচাৰ আপলোড কৰিলোঁ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, ফটোত কিন্তু আপোনালোকে ডেটটো মেনশ্যন কৰিব, ডেট মেনশ্যন কৰি আপলোড কৰিব।
কিয়নো নহ'লে কিজানি আপোনাৰ ফৰ্মটো ৰিজেক্ট হৈ যাব পাৰে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, এই যে ফটোটো কৈছে যে 27 জুলাই 2025 ভিতৰত হ'ব লাগিব। আপোনালোকে এইটো ইয়েছত ক্লিক কৰিব, ডিক্লাৰেশ্যন গৈ আই এগ্ৰি কৰিব আৰু ইয়াতে কেপচা কোডটো বহাই আপোনালোকে প্ৰিভিউ মাৰিব। মই কেপচা কোডটো অলৰেডি বহাইলোঁ, তাৰপিছত প্ৰিভিউত মাৰিলোঁ। প্ৰিভিউৰ পৰা আপোনালোকে ইয়াতে চেক কৰিব পাৰিব কোনো ভুল চুল হৈছে নেকি। মোৰ কোনো যিহেতু ভুল হোৱা নাই, মই ইয়াতে ছাবমিট মাৰি দিম। আৰু যদি আপোনালোকে কিবা ভুল চুল হয়, এডিট মডিফাইত ক্লিক কৰি এডিট কৰিব। মোৰ যিহেতু কোনো ভুল চুল হোৱা নাই, মই ফাইনেল ছাবমিট মাৰি দিম। ছাবমিট মাৰিলোঁ। ছাবমিট মাৰাৰ পিছত ইয়াতে অ'কে মাৰিব কৈ আছে, অ'কে মাৰিলোঁ। তাৰপিছত আপোনালোকে ইয়াতে অ'কে মাৰিব পাৰিব, প্ৰিণ্ট কৰিব পাৰিব। মই প্ৰিণ্ট মাৰিলোঁ। ডাউনলোড কৰাৰ পিছত ইয়াতে অ'কে মাৰি আপোনালোকে ফিজটো কাটি দিব পাৰে। পে'মেণ্টটো আপোনালোকে ইয়াৰ পৰাও কাটিব পাৰে, যে পে'মেণ্টত গৈ আপোনালোকে এইটো ফিজটো দিব পাৰে। পে'মেণ্টটো আপোনালোকে পিছতো কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। বন্দে মাতৰম, জয় আই অসম।